নমস্কাৰ। বহুদিনৰ পৰা মোৰ মনত কথা এটা আছিল, প্ৰশ্ন এটা আছিল, কম বুলি ভাবোঁ, কিন্তু ক'ব পৰা নাছিলোঁ, ক'বলৈ ভালো নালাগে, কিন্তু আজি কৈ দিওঁ। প্ৰশ্নটো হ'ল, আমি যেতিয়া জুবিন দাৰ নামটো লিখোঁ, ZUBEEN, আৰু যেতিয়া অসমীয়াত লিখোঁ তেতিয়া আমি বৰ্গীয় জ হ্ৰস্বউকাৰ বত হ্ৰস্বইকাৰ দন্ত্য ন সেইটো লিখোঁ। কিন্তু আমিতো যেতিয়া সৰুতে পাই আহিছিলোঁ, আমাক শিকাইছিলে যে হ্ৰস্বইকাৰ যেতিয়া হ'ব তেতিয়া ইংৰাজীত আই লিখিব লাগিব, আৰু দীৰ্ঘইকাৰ যেতিয়া হ'ব তেতিয়া ইংৰাজীত DE লিখিব লাগে। এই আমি আমাক সৰুতে শিকাইছিলে, আৰু হয়তো আপোনালোকেও শিকিছে। কিন্তু এতিয়া জুবিন দাৰ নামটোৰ ক্ষেত্ৰত BEE আমি অসমীয়াত, আনকি জুবিন দাই নিজেও অসমীয়াত বত হ্ৰস্বইকাৰ দিয়ে, বত হ্ৰস্বইকাৰ লিখে জুবিন দাই নিজেও। এইটো মানে ভুলটো মই ভুলকৈ ভাবি আছোঁ নে আমি ভুলকৈ লিখি আছোঁ, নে কোনোবা ডাঙৰ মানুহ এজনে লিখি দিলে BEEN আৰু আমি তাকে চাই আমিও লিখি আছোঁ। বহুত ডাঙৰ মানুহে লিখি আছে, সেইটোকে লিখি আছে, আনকি ময়ো লিখি আছোঁ। আমি দেখাক দেখিয়ে লিখি আছোঁ নে কিয় লিখি আছোঁ আমি নাজানো। যদি কোনোবাই জানে মোক শুধৰাই দিব, কাৰণ মই সেইটো বহুতখিনি কথা নাজানিবও পাৰোঁ, আখৰৰ বিষয়ে বা লিখাৰ বিষয়ে বহুতখিনি কথা নাজানিব পাৰোঁ। গতিকে যদি কোনোবাই জানে মোক শুধৰাই দিব, অলপ জানিবলৈ সুবিধা কৰি দিব বুলি ভাবোঁ। ইয়াত কোনো মোক ভুল বুজিব নালাগে, কাৰণ মই তেনেকৈ পাই আহিছিলোঁ কাৰণেহে আজি মানে কথাটো কৈছোঁ। আৰু মোৰ নিচিনা বহুতেও চাগে পাই আহিছে, বহুতেও হয়তো কেতিয়াবা ভাবে, লিখেও কেতিয়াবা ভুলতে আই লিখি দিয়ে, আকৌ শুধৰাই কাটি আকৌ EEE লিখে, তেনেকুৱা হয়। গতিকে এই বিষয়ে যদি কোনোবাই জানে, এই বিষয়ে কমেণ্ট ছেকশ্যনত জনাই দিব, অলপ শিকিবলৈ সুবিধা কৰি দিব। আজি ভিডিঅ'টো ইমানেই। জয় জুবিন দা।